বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাওক। যদি ভাল লাগে এটা লাইক কৰি দিব। ধন্যবাদ। বন্ধুসকল, আজিকালি মানুহৰ আপোন হ'বলৈ দুটা বস্তু প্ৰয়োজন। এটা হৈছে টকা, আনটো হৈছে চেহেৰা। পুৰুষক কেতিয়াও কোনোৱে ভাল নাপায়, ভাল পায় কেৱল তাৰ সাফল্য আৰু সামৰ্থ্য। কাৰোবাক ঠগাই যিজন মানুহে নিজকে বুদ্ধিয়ক বুলি ভাবে তেওঁৱে এদিন ঠগ খাব। অপেক্ষা মাথো সময়ৰ। বন্ধুসকল, অহংকাৰ আৰু স্বাৰ্থপৰ মানুহৰ লগত সম্পৰ্ক গঢ়াতকৈ অকলে থকাই ভাল। কাৰণ অহংকাৰীবোৰে কেতিয়াও নিজৰ ভুল নেদেখে আৰু স্বাৰ্থপৰবোৰে কেতিয়াও সম্পৰ্কৰ মূল্য বুজি নাপায়। তেওঁলোকে কেৱল স্বাৰ্থৰ বাবেহে সম্পৰ্ক গঢ়ে। ভাল মানুহবোৰ আচলতে অহংকাৰী নহয়, কেৱল তেওঁলোকে সেই মানুহবোৰৰ পৰা আঁতৰি থাকে যাৰ ওচৰত তেওঁলোকৰ কোনো গুৰুত্ব আৰু সন্মান নাই। মানুহে প্ৰাৰ্থনা কৰাৰ সময়ত ভাবে ভগৱানে সকলো শুনি আছে, কিন্তু আনক নিন্দা কৰাৰ সময়ত পাহৰি যায় যে সেয়াও ভগৱানে শুনি আছে। পুণ্য কৰাৰ সময়ত ভাবে যে ভগৱানে সকলো চাই আছে, কিন্তু বেয়া কাম কৰাৰ সময়ত সেয়া পাহৰি যায়। মানুহৰ জীৱন আৰু বিশ্বাস দুয়োটাৰে সামঞ্জস্য আছে। মানুহৰ জীৱন যিদৰে এবাৰ গুচি গ'লে পুনৰ উভতি নাহে, ঠিক সেইদৰে এবাৰ বিশ্বাস ভাঙি গ'লে পুনৰ ঘূৰি নাহে। জীৱনত পৰাজয় বৰ প্ৰয়োজন, তেতিয়াহে উপলব্ধি হয় জয় হোৱাৰ অনুভৱ। সুখত থকা মানুহে বুজি নাপায় দুখ কি, সপোনত থকা মানুহবোৰে বুজি নাপায় বাস্তৱ কি, আৰু স্বাৰ্থপৰ মানুহে বুজি নাপায় সম্পৰ্ক কি। যেতিয়া দুখ সহিব পৰাটো অভ্যাস হৈ যায়, তেতিয়া চকুপানী ওলোৱা বন্ধ হৈ যায়। আজিকালি মানুহে সম্পৰ্কৰ মূল্য বুজি নাপায়, কেৱল নিজৰ স্বাৰ্থতহে চিনি পায়। স্বাৰ্থ থকালৈকে আপোন হোৱাৰ অভিনয় কৰিব আৰু স্বাৰ্থ শেষ হ'লে জীয়াই আছে নে নাই খবৰ এটা ল'বই এৰি দিব। ধন্যবাদ বন্ধু বান্ধৱীসকল। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে নিশ্চয় এটা লাইক কৰি দিব আৰু নতুনকৈ যদি মোৰ চেনেললৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।